সো হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল মই পেঞ্চাৰ আপোনালোকে চাইছে পিয়ানচি ব্লগ চ' ফ্ৰেণ্ডছ আজি ইমান মৰ্ণিং এনেকুৱা ৰেডি হৈছে আপোনালোকেতো ভাবি আছে যে ক'ত যাম নাযাম চ' ফ্ৰেণ্ডছ এটা আপোনালোকক পিছত ক'ম আৰু এতিয়া মৰ্ণিঙৰ বাজি আছে 7:01 চ' আৰু ফ্ৰেণ্ডছ আইফোনৰ মানে ৱালপেপাৰ লগাই দিছোঁ ৱাছত কাৰণ মানে দেখাৰ আইফোন টাইপৰ না তো এইটো কথা নহয় যে মানুহক দেখাম যে মোৰ আইফোন ৱাচ আছে এইটো নহয় মোক ভাল লাগিছে তাৰ এইকাৰণে ৰাখিছিলোঁ চ' এতিয়া 7টা বাজি আছে তো 7:50ত গাড়ী আছে তো বাছত যাম বাৰু তো ক'ত যাওঁ এইটো আপোনালোকক পিছত ক'ম চ' ফাৰ্ষ্টত চাই লওক ক'ত গৈ আছোঁ মানে চাই থাকক ভিডিঅ'টো তো ক'ত গৈ আছোঁ তো আৰু আপোনালোকে কেনে আছে আশা কৰোঁ বহুত ভালে আছে আৰু বহুত দিন পিছত ব্লগ শ্বুট কৰি আছোঁ আৰু আপোনালোকক মানে আজি কিবা মানে আপোনালোকৰ লগত কিবা কথা পাতি ক'ত যামেই আৰু চাই থাকক ক'ত যাওঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকক বলক আৰু ফ্ৰেণ্ডছ এই বেগটো যে কৈছিলোঁ মানে এইটো মোৰ বয়া মাইকটোৰ যে বেগটো আজিহে মানে কামত লাগিছে কাৰণ ইয়াতে আজি মানে বাকচটোতো ল'ব নোৱাৰিম তো ক'ত গৈ আছোঁ তাতে আৰু মানে বাকচটো নল'ম ইমান ডাঙৰ চ' তাৰ কাৰণে এই বেগতে ভৰাই ল'ম তো লৈ লৈছোঁ মাইক পিছত ইয়াৰ মাইকৰ কেবল তো পিছত এইটো ট্ৰাইপডডালো লৈ লৈছোঁ চাৰ্জাৰৰ কেবল চ' পূৰা ফুল ৰেডি চ' এতিয়া আৰু বাছৰো টাইম হৈ গৈছে চ' বলক আৰু বাছো আহিব তো বাছত উঠি আপোনালোকক লগ পাই আছোঁ তো বলক बंधन के मुटियारा पटोला बनके कन्ना दे विच पिपल पतियां पाही चूड़ा खनके बंधन के मुटियारा पटोला बनके कन्ना दे विच पिपल पतियां पाही चूड़ा खनके मेरे सोने वे माही मेरा किथे नहीं हो दिल लगना तेरे सोने আৰু ফ্ৰেণ্ডছ মানে গৈ আহি গ'লোঁ ৰঙিয়া তো ৰঙিয়া পালোৱে আৰু আপোনালোকক কৈছিলোঁ যে মানে ক'ত গৈ আছোঁ এইটো পিছত ক'ম চ' এইটো মই গৈ আছোঁ মামা ঘৰত কিন্তু মামা ঘৰত কিয় গৈ আছোঁ এইটো আৰু পিছত ক'ম মানে মামা ঘৰ পাই এইটো পিছত ক'ম চ' এতিয়া আৰু ৰঙিয়া আহি পালোঁ তো এতিয়া আৰু মানে ডাইৰেক্ট তেজপুৰৰ গাড়ী পাবলৈ অলপ মানে ৰখিব লাগিব 1 ঘণ্টামান ৰখিব লাগিব 1 ঘণ্টা নৰখিম বাৰু তো আৰু এতিয়া মানে ইয়াৰ পৰা গুৱাহাটীৰ বাছত উঠিব লাগিব ৰঙিয়াৰ পৰা তো গুৱাহাটীৰ বাছত উঠি আৰু বাইহাটা চাৰিআলি নামিম তো ইয়াৰ পৰা আৰু মানে তেজপুৰৰ গাড়ীটো তো বলক আৰু এতিয়া গাড়ীটো উঠোঁ আৰু অলপমান বহিলোঁ ইয়াতে তো আৰু চাই লওক ৰঙিয়া ইয়াৰ পৰা গাড়ীবিলাক ইমান স্পীডত আহে গাই চালে মানে ইয়াৰ পৰাই ভয় লাগি যায় এনেকুৱা পাৰ হ'বলৈ মানে দাউৰি পাৰ হ'ব লাগে ইমান ভয় লাগে চ' এতিয়া আৰু মই বাছত উঠোঁ তো বলক যাওঁ আৰু ফ্ৰেণ্ডছ মানে ফাইনেলি মামা ঘৰ আহি পালোঁ আৰু এতিয়া বৰ্তমান আছোঁ মানে মামাহঁতৰ ঘৰৰ পৰা অলপ দূৰত আছোঁ মানে পথাৰত আহিছিলোঁ চ' এনেই পথাৰত চাব আহিছিলোঁ আৰু চ' আৰু কথাটো হ'ল যে ৰাস্তাত ব্লগ শ্বুট কৰা নহ'ল আৰু মানে বহুত মানে গাড়ীত বহি ব'ৰ হৈ গৈছোঁ আৰু মানে গাড়ীত বহি মানে চেঞ্জ কৰিব লাগে বাৰে চেঞ্জ কৰিব মানে ডাইৰেক্ট বাছ পোৱা নাছিলোঁ মই আজি চ' চেঞ্জ কৰিব লগা হৈ গৈছে তো বাৰে তো প্ৰব্লেম হৈছিল তো ডাইৰেক্ট বাছ যদি পালোঁ হয় তেনেহ'লে ভাল হ'লে হয় অলপ তো যিয়ে নহওক আহি পালোঁ আৰু ৰাস্তাটো ব্লগ শ্বুট নকৰিলোঁ যিয়ে নহওক আৰু এতিয়া পথাৰত আছোঁ আৰু আগফালে আছে মামাৰ বুলেটখন লৈ আহিছোঁ মানে এনেই ঘূৰিব আহিছিলোঁ জাষ্ট অলপ মানে পথাৰ চাব আহিছিলোঁ চ' ইফালে মানে পথাৰবিলাক চাই ভাল লাগে আৰু যেনেকুৱা আমাৰ তাতে যেনেকুৱা মানে মাত্ৰ বছৰত এবাৰ মাত্ৰ খেতি কৰে ধান খেতি এইটোৱে কৰে কিন্তু ইয়াতে ছিষ্টেমটো বেলেগ মানে কি এটাৰ পিছত এটা এনেকুৱা কৰিয়ে থাকে মানে কিবা খেতি কৰি থাকে এবাৰ কুঁহিয়াৰ কৰিল পিছত এবাৰ মানে এনেকুৱা ধান খেতি কৰিল পিছত আৰু মাকৈ কিবা কৰি থাকে আৰু খেতি তো যিয়ে নহওক ভালে আহি পালোঁ ভালে মানে আৰু কিয় আহিছিলোঁ এইটো আপোনালোকক ক'ম বুলি কৈছিলোঁ চ' আহিছিলোঁ যে মঙলদৈ মানে ৰাসত আহিছিলোঁ গাইছ ৰাসত মানে ৰাস পূজা চাব আহিছোঁ চ' আপোনালোকক ক'ম বুলি কৈছিলোঁ তো কৈয়ে দিলোঁ ৰাস চাব আহিছিলোঁ চ' এইটো ব্লগততো ৰাস মানে ৰাস কালি না আজি যাম নাজানো বাৰু গেৰাণ্টি নাই কালিও যাব পাৰোঁ আজিও যাব পাৰোঁ
যিয়ে নহওক তো নেক্সট ব্লগটো আপোনালোকে ৰাসৰ সৈতে পাব চ' আৰু এতিয়া আৰু একো মানে ক'ব লগা নাই চ' যিয়ে নহওক ভালকৈ আহিছোঁ তো ভালে লাগিছে অকলে আহিছিলোঁ তো মানে গাড়ীত অকলে আহিলেও ভালে নালাগে গাইছ মানে যদি মানে দুজন হ'লে মানে কথা পাতি পাতি অকলে মানে বহি হয় এনে বৰ হৈ গৈছিলোঁ যিয়ে নহওক আহি পালোঁ তো আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাই দিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট মোমেণ্টৰ ব্লগত বাই বাই